অভিনয়ৰ মাজেৰে আপুনি ৰূপালী কুঁৱৰী। ঐ ছোৱালী, গদাপানী ক'ত আছে তই নকৱ কিয়? নকওঁ, তহঁতৰ অত্যাচাৰত এই জয়মতীৰ প্ৰাণ গ'লেও বংশৰ সন্ধান মই কেতিয়াও নিদিওঁ। আইদেউ, আপোনাৰ ত্যাগৰ বিনিময়ত আমি আজি জয়মতী চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ কৰিলোঁ। আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। এগৰাকী ছোৱালী হৈ পৰপুৰুষক বঙহৰ্তা বুলি সম্বোধন কৰি চিনেমা কৰি দেখুৱাব আহিছ। আজিৰ পৰা তই বৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰ। ছোৱালী হৈ পৰপুৰুষক বংশৰ দেউ বুলি সম্বোধন কৰিছে, অভিনয় কৰিছে। তাই আমাৰ সমাজলৈ কলংক সানি আনিছে। তাইক ঘাটে পানীয়ে নিষেধ কৰা হ'ব আৰু তাইক যাতে কোনেও বিয়া নকৰায়, আৰু যোন পুৰুষে তাইক বিয়া কৰাব তেওঁকো আমাৰ সমাজৰ পৰা এঘৰীয়া কৰা হ'ব। অসমৰ প্ৰথমগৰাকী নাৰী অভিনেত্ৰী আইদেউ সন্দিকৈ অভিনয়ৰ নামত নিজৰ জীৱন উচৰ্গা কৰি